জয়ন্ত কেনেকুৱা ভাল ভালে ভালে হেৰি তোমাৰ নতুন পৰিকল্পনা এটি গীত আহি আছে কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে ভাল লাগিছে ধুনীয়াকৈ কামবিলাক অংকুৰ গগৈয়ে কৰি আছে হয় খুবেই ভাগ্যৱান মোৰ এটি অংকুৰ গগৈক লগ পাইছোঁ এইবাৰ ৰাইজৰ মাজলৈ খুব সোনকালে এই গীতটো উপহাৰ হিচাপে আগুৱাই দিম মই ৰাইজৰ পৰা এটাই বিচাৰোঁ আপোনালোকৰ মৰম চেনেহ আৰু নতুনকৈ কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিছোঁ আৰু এয়া প্ৰথম চাগে প্ৰথম ছিংগাৰ হিচাপে নহয় হেঁপাহ এটা আছিলে সৰুৰ পৰা এনেকুৱা এটা কাম কৰিবৰ বাবে সেইটো কাৰণে এবাৰ কৰিছোঁ আপোনালোকে কেনেকুৱা পাইছে কি ক'ত কিবা হৈ আছে তাৰে ভুলবিলাক শুধৰাই দিব তাকে আশা কৰিলোঁ আৰু যিমান পাৰে কমেণ্টত জনাব যে কেনেকুৱা হ'ব কি কথা কেনেকুৱা কৰিলে ভাল হ'ব তাকে ক'লোঁ ধন্যবাদ জয় আকৌ আৰু শব্দ সংমিশ্ৰণ কোনে কৰিছে আমাৰ আছে একদম ধুনীয়া বিউটিফুল ল'ৰা অংকুৰ গগৈ এয়া আপোনালোকৰ আগত ধুনীয়াকৈ কামবিলাক কৰি আছে আমাৰ এই অংকুৰদাই দুই এষাৰ যদি কৈ দিয়ে খুবেই ভাল লাগিব নমস্কাৰ মোৰ নাম অংকুৰ গগৈ দুদিনমানৰ আগতে জয়ন্তদাই এটি খুব ধুনীয়া গীত ইয়াত দি থৈ গৈছিলে গানটো কৰিবলৈ বুলি চ' গানটো কৰি আছোঁ খুব ভাল হৈছে গানটো মিউজিকো অলৰেডি অলপ চলপ সম্পূৰ্ণ হৈছেগৈ আৰু দুই এদিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ গীত আগবঢ়াই দিয়া হ'ব সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ বাকী গানটোৰ কথা সুৰ সকলোখিনিয়ে খুব ভাল লগা লগতে এটা ইণ্টাৰেষ্টিং কথা গানটোৰ মাজত খুব ধুনীয়া ধুনীয়া ৰেপ আছে গতিকে আপোনালোকে গানটো শুনি খুব ভাল পাব নাচিব পাৰিব বিহুত চ' এয়াই আৰু গানটো আপোনালোকে শুনিব ভাল পাব সহায় কৰিব ছাপোৰ্ট কৰিব থেংক ইউ ধন্যবাদ আৰু আমাৰ এইফালে জয়ন্তৰ লগত আহিছে এজন ল'ৰা নামটো কি তোমাৰ নামটো প্ৰকাশ বাগটি মানে প্ৰথমবাৰ আহিছোঁ এবাৰ বহুত ধুনীয়া লাগিছে ষ্টুডিঅ মই দেখা নাছিলোঁ বহুত ভাল লাগিছে এবাৰ প্ৰথম আহি চাই ভাল লাগিছে ন ভাল লাগিছে আৰু গানটো বহুত ধুনীয়া লাগিছে গানটোৰ বিষয়ে দুই এষাৰ কৈ দিয়া গানটো বহুত ধুনীয়া লাগিছে মানে ৰেপো আছে মাজতে তাৰপিছত গানকেইটা প্ৰথম শুনিছোঁ আৰু এনেকৈ বহুত ভালে লাগিছে ঠিক আছে আৰু লগতে মোৰ সতীৰ্থ অভিজিত চেতিয়া ইও বহুত কষ্ট কৰিছে গোটেইকেইটাই আমি মিলি বহুতখিনি কাম মানে হাতত লৈছোঁ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ আপোনালোকে কেনেকুৱা হৈছে কি হৈছে আপোনালোকে কমেণ্টত জনাব আৰু অভিজিতে গানটো সম্পূৰ্ণভাৱে লিখিছে নতুন এটা মানে নতুনত্ব দিবলৈ চেষ্টা কৰিছে যিটো নেকি আমাৰ এতিয়ালৈকে হোৱাগৈ নাই মানে সংগীত জগতত অহা নাই তেনেকুৱা শব্দ বাঘৰ লগত ধেমালি এই তেনেকুৱা ধৰণে আগবাঢ়ি যাব কেনেকুৱা হৈছে অকণমান কমেডিও হ'ব আৰু লগতে বৰ ধুনীয়া ৰেপ যিটো আমাৰ চলি আছে ৰেপ চং আৰু তাতে অকণমান ধুনীয়া ধুনীয়া শব্দ কচুথুৰি ভোট জলকীয়া পানী কচু সেনেকুৱা ধৰণৰ অলপমান উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে আপোনালোকে জনাব এইখিনি কাম সকলো অভিজিত চেতিয়াই কৰিছে তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ এইফালৰ পৰাই ইয়াকে ক'লোঁ নমস্কাৰ জয় অসম তো আমি অকণমান পিছত আৰু গান অকণমান শুনাম তো এয়াই আৰু আমাৰ জয়ন্ত বৰাৰ গীত নতুনকৈ গানটো তোমাৰ কিমান তাৰিখে ৰিলিজ দিব বুলি ক'লা গানটো এতিয়ালৈকে কামবিলাক চলি আছে সম্পূৰ্ণকৈ হোৱাগৈ নাই কিন্তু আপোনাৰ এতিয়া নৱেম্বৰ ডিচেম্বৰ হয়তো 20ৰ আগতে আপোনালোকৰ আগলৈ এৰি দিম তাকে চেষ্টা কৰি আছোঁ সকলোৱে দিনে ৰাতি একেষাৰ মানে একেলগ কৰি দিছোঁ আপোনালোকক ভাল কিবা এটা আগবঢ়াই দিবলৈ বুলি তো ছিংগাৰ বুলি নহয় গায়ক বুলি নহয় এইটো এটা মানে মোৰ সৰুৰ পৰা আশা আছিলে এনেকুৱা এটা কাম কৰিম বুলি কিনে সেইটো কাৰণে ওলাই আহিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত কি হয় জনাব তাকে